আজি এই ষ্টাইলিছ চশমাযোৰ পিন্ধি ক্ৰিকেট খেলিব গৈ যিহে কাণ্ড হ'ল। এইটো আহি গ'লেও নেদেখাও মই বিপদত পৰি যাম নহ'লে। নমস্কাৰ সকলোকে, মই হ'ল অসমৰ ল'ৰা ৰিকি, ষ্টেইং ইন বেংগলোৰ এণ্ড ৱেলকাম বেক টু মেমনি ভ্লগ। গাইজ এতিয়া বাজি আছে ৰাতিপুৱা 5:30 আৰু মই এতিয়া গৈ আছোঁ ক্ৰিকেট খেলিবলৈ। লেটছ গো। ক্ৰিকেট খেলা জোচ দেখিছেন নাই? এই ৰাতিপুৱা চকু ভালকে খোলাই নাই। তেওঁ ইমান কষ্ট কৰি উঠি মেলি টাইমত হাজিৰ হৈ গৈছোঁ। ব্লগ এটা বনাম আজি ভাবিছোঁ। ক্ৰিকেট খেলা ব্লগ এটা বনাম বাৰু, কিন্তু তাৰ আগতে ৱাৰ্ম আপ অকণ কৰি লওঁ। ৱাৰ্ম আপ কৰি টছ কৰি মেলি আমাৰ প্ৰথমতে ফিল্ডিঙেৰে আৰম্ভ হ'ল। বেছিকে নামাৰিব। বেটিং টিমৰ বেছিবোৰ শ্বটছ লোৱা নহ'ল বাৰু, কিন্তু মিলাই মিলি দি দিছো আৰু অলপ ফিল্ডিং বলিং কৰি পেলাই পেভিলিয়নলৈ আহি গলো, কাৰণ বহুত ভোক লাগিছিলে। দেখিছে নহয় ইমান ৰাতিপুৱা আহিছো খালী পেটত, সেইকাৰণে কুছ তো খানা বনতা হে। চ' মই লৈ ললো একাপ গৰম গৰম চাহ, আৰু অকল চাহ খালে থৰি নহ'ব, সেইকাৰণে ব্ৰেড অমলেট এটা অৰ্ডাৰ কৰি দিলো, আৰু তেনেকে মেচ চাই পেলাই ৰাতিপুৱাৰ ব্ৰেকফাষ্টটো কৰিলো। আৰু ৰাইজ জানেনে, ভালকে অভাৰ কেইটামান বল কৰি পেলাই উইকেট কেইটামান লৈছিলো, কিন্তু কপালখনেই বেয়া, ৰেকৰ্ড কোনেও নকৰিলে। মানে আজি ফটা লেভেলটো আপোনালোকৰ আগত দিব নোৱাৰিম। আৰু এতিয়া আমাৰ বলিং চেছ হৈ পেলাই বেটিং আৰম্ভ, আৰু অপেনিং কোন কৈছে দেখিছেন নাই? মেইন মাণ্ডল ময়ে মানে আৰু। কিন্তু কাশ মই তেনেকে ক'ব পাৰিলো হয়, কাৰণ পুৰা গেলাই থৈ আহিছো বেটিঙত আজি। এনেকুৱাই হয় জানেনে, যেতিয়া ভাল খেলিম তেতিয়া ৰেকৰ্ড কৰিব পাহৰি থাকো, আৰু যেতিয়া 1 নম্বৰ ফটোৱা গেম খেলো তেতিয়া পুৰা ৰেকৰ্ড হ'ব। তেতিয়া কিন্তু ভুলতো কেমেৰাটো বন্ধ নহয় দেই ৰাইজ। কেতিয়া আছে বেটিং নম্বৰ? কেতিয়া আছে? এতিয়া হ'ব এটা গ'লে পিনাকিটা কেতিয়া যাব? আজিৰ দিনটোতো ক্ৰিকেটত ফ্লপ গ'ল, সেইকাৰণে মজা চশমাযোৰ পিন্ধি পেলাই অলপ ছাল অকণ দিলো আৰু। ৱেল প্লেড ৱেল প্লেড কলকিতা ৱেল প্লেড ৱেল প্লেড ৱেল প্লেড ৱেল প্লেড। আৰু তেনেকে ধুনীয়াকে হাত চাত মিলাই পেলাই আজিৰ এই সুন্দৰ গেমখন এনেকে সামৰণি হ'ল। দিয়ক পিছে আজিলৈ আহিছো, চ' লগ পাম নেক্সট ভিডিঅ'ত, তেতিয়ালৈকে বাই বাই।